ডাঙৰটো 1 নম্বৰ অলপ কৰি দে বাৰ 3402 হেল্ল' এভৰিৱান মোৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ সেইদিনাখন আগৰ ভিডিঅ'ত কোৱা হৈছিল যে এখন ফিচিং কম্পিটিশ্যনৰ গতিকে আজি সেই কম্পিটিশ্যনখন আজি হ'ব মানুহ বহুত আহিছে দূৰৰ পৰা আহিছে মই অকণমান দেখুৱাই দিম পৰিৱেশটো কোনফালে কিমান কিমান আছে যিহেতু আজি এই 5 লাখ টকা সেই 5 লাখ টকা আজি কোনে পায় সেইটো এতিয়ালৈকে কোনো ক'ব নোৱাৰে যোনে হায়েষ্ট ৱেটৰ মাছ উঠাব তো তেওঁলোকে ফাৰ্ষ্ট প্ৰাইজটো 5 লাখ টকাটো তেওঁক দিয়া হ'ব কাৰ সেই ভাগ্য কাৰ কপালত সেয়া নাজানো সেইটো সময়ে ক'ব গতিকে এতিয়া মই অলপমান এই পৰিৱেশটো দেখুৱাই আছোঁ এইফালে চাওক আপোনালোকে দেখিবলৈ পাইছে মানুহ বহুত কিন্তু এইফালে মেঘালয়ৰ পৰা বহুত আহিছে এনেকৈ গোটেই পুখুৰীটো ট'টেলি 12 বিঘা এনেকৈ গোটেইটো ট'টেলি চাব পাৰে এইফালৰ পৰা গোটেইখিনি মানুহ সেইফালে যেনেকৈ এনেকৈ মানুহ হৈ আছে আমাৰ এইটো চাইডে বহুত মানুহ একচুৱেলি ময়ে ফিচিং কৰিব আহিছোঁ এনজয়ৰ কাৰণে আহিছোঁ চাব পাৰে এনেকৈ বহুত আৰু এইফালে বহুত দীঘল আছে এইফালে গোটেইটো মানুহ भैया आप कहाँ से हाँ मेघालय ये भाई साहब भी मेघालय से आया है और চাব পাৰে এইফালে সেইটো চাই গোটেই মানুহ তাতে আছে ওপৰত চাবলৈ আহিছে আৰু এইফালে গোটেই মানুহ এতিয়া টাইম দিয়া হৈছে তেনেকৈ 9টাৰ পৰা ষ্টাৰ্ট কৰিব এতিয়ালৈকে ষ্টাৰ্ট হোৱা নাই আৰু অকণমান টাইম আছে টাইমলৈ অপেক্ষা কৰক আৰু গোটেই ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ চাই যাওক আৰু যিসকল প্ৰতিযোগীয়ে বৰশীত মাছ পায় তেওঁলোকক মাছৰ লগতে নিজৰ কুপনখন আনিবৰ বাবে আমি অনুৰোধ জনাইছোঁ আজিৰ কম্পিটিশ্যন ইমানতে অন্ত পৰিল গতিকে এতিয়া মই য'ত প্ৰাইজ দিব তো তালৈকে গৈ আছোঁ আৰু আজি সেই 5 লাখ টকা পাবলৈ সক্ষম হৈছে অৰ্থাৎ ফাৰ্ষ্ট প্ৰাইজটো পাবলৈ সক্ষম হৈছে মেঘালয়ৰ এজন মানুহ গতিকে কোননো হয় তো মই তালৈকে গৈ দেখুৱাই আছোঁ যে মাছটোৰ কিমান ডাঙৰ বা কিমান ৱেট গোটেইখিনি মই আগলৈ গৈ পেলাই আপোনালোকৰ মাজত দেখুৱাম এনেকৈ ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড ফ'ৰ বা এনে গোটেইখিনি প্ৰাইজ মানুহে পাবলৈ সক্ষম হৈছে আৰু ABC D হিচাপে তেওঁলোকে কেইটামান গ্ৰুপ ৰাখিছে সেই গ্ৰুপতো কিছুমান প্ৰাইজ আছিলে তো সেই প্ৰাইজবোৰ তেওঁলোকে বিতৰণ কৰিব গতিকে যিয়ে নহওক কম্পিটিশ্যন আহি সঁচাকৈ খুব ভাল লাগিল মই প্ৰাইজ পাবলৈ সক্ষম নহ'লোঁ যদিও অলপ ইনজয়মেণ্টৰ কাৰণে ভিডিঅ'টো বনাৰ কাৰণে সেনেকৈ গুচি আহিলোঁ তালৈকে গৈ আপোনাৰ গোটেইখিনি বস্তু দেখি আৰু আজিৰ বেছি ৱেট থকা মাছটো হৈছে এইটো আৰু যোনে এই মাছটো উঠাইছে তেখেতকে 5 লাখ টকা প্ৰাইজটো দিয়া হ'ব আৰু এই মাছটোৰ ৱেট আছে 2 কিলো 800 গ্ৰাম 5 লাখ টকা পাবলৈ সক্ষম হোৱা মাছটো হৈছে এইটো এই মাছটো উঠাই যিগৰাকীয়ে উঠাইছে তেখেতক 5 লাখ টকা দিয়া হ'ব আৰু এনেকৈ ছেকেণ্ড থাৰ্ড ফ'ৰ গোটেইখিনি প্ৰাইজ যিসকলে পাইছে তেওঁলোকৰ মাছবোৰ ইয়াত অনুমান কৰা হৈছে অলপ পিছত তেনেকৈ তেওঁলোকে প্ৰাইজবোৰ বিতৰণ কৰিব দেখিবলৈ পাইছে ফাৰ্ষ্ট প্ৰাইজ পোৱা মাছটো হৈছে এইটো গৰাকীজনে 5 লাখ টকা পাব এয়া হৈছে মাছটো এইটো আপোনাৰ ভিডিঅ'টো সকলোৱে স্কিপ নকৰাকৈ চাই থাকিব তাৰপিছত 2.5 লাখ চৰি 2.5 লাখ ছেকেণ্ড যিটো মাছ সোমাই থোৱা হৈছে সেইটো হৈছে ছেকেণ্ড প্ৰাইজ 2.5 লাখ টকা তেনেকৈ যিখিনি চাইছে গোটেইখিনি তেওঁলোকে বিতৰণ কৰিব আৰু আজি কম্পিটিশ্যনখনৰ ফাৰ্ষ্ট প্ৰাইজ পাবলৈ সক্ষম হোৱা মানুহজন হৈছে এইজন তেখেত আহিছে মেঘালয়ৰ পৰা তেখেতক কংগ্ৰেচুলেশ্যন জনাইছোঁ তেখেতে ফাৰ্ষ্ট প্ৰাইজ পাবলৈ সক্ষম হৈছে আৰু এই মাছটো হৈছে এইটো তেখেতে তেওঁ বহুত লাকি শেষৰ টাইমত সেই মাছটো উঠাইছে গতিকে আজি আপোনালোকক ইমানতে এৰিছোঁ আৰু শেষত মোৰ চেনেলটো আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব পুনৰবাৰ কৈছোঁ যে মোৰ চেনেলটো আপোনালোকে
লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিম।